নমস্কাৰ সকলোকে পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে, কুশলে আছে। মোৰ বাৰু বৰ্তমান ভালেই। প্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। মোৰ যোৱাটো ভিডিঅ'ত আপোনালোকে ইমান বেছি মৰম দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আপোনালোকে ইমান বেছি মৰম দিয়াৰ বাবে এনেদৰে মোক আগবাঢ়ি যাবলৈ মৰম দি যাব সদায় জনাইছোঁ। আৰু আজি এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আপোনালোকে মৰম দি যাব আগৰ ভিডিঅ'বিলাকৰ দৰে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এপ্লিক ৱৰ্ক কৰা এখন চুৰণিৰ পৰা, এখন দুপাট্টাৰ পৰা কেনেকৈ এযোৰ ধুনীয়া সুন্দৰ কাপোৰ বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। সকলোৱে চাই ভিডিঅ'সমূহ কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় নে কি নাজানো বাৰু, আপোনালোকে কৰি দিব ছাবস্ক্ৰাইব, তেতিয়াহ'লে আৰু মোৰ আহিব লগা ভিডিঅ'খিনি ন'টিফিকেশ্যন পাই থাকিব। তেনেহ'লে দেৰি নকৰিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। দুপাট্টাখন হৈছে এইখন, দেখিছেনে? নেটৰ দুপাট্টা হয় এইখন। মই মিছ'ৰ পৰা আনিছিলোঁ এইখন দুপাট্টা। তাৰে ছাইডৰ পটিটো এৰুৱাই লৈ তাৰপিছত সুন্দৰকৈ এনেকৈ সমানে এটা এটা এপ্লিক মাজতে মানে দুভাগ কৰি এইদৰে কেঁচিৰে কাটি এটা এটা কৰি ল'ব লাগিব। দেখিছেনে? এইদৰে কাটি মেলি ধুনীয়াকৈ এটা এটা কৰি ল'লোঁ, গোটেইখিনি কাটি ল'লোঁ। কি ধুনীয়া লাগিছে। তাৰপিছত এইদৰে পটিটো চিলাই লৈছোঁ। মই ৰঙা পটি আনিছিলোঁ, এইটো মিছ'ৰ পৰা আনিছিলোঁ। আপোনালোকৰ ডেছক্ৰিপশ্যনত মই সকলোখিনি দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। খালি পটি এটা হ'লে নহ'ব, দুটা পটি লাগিব, যিহেতু কাঞ্জুপাতৰ কাপোৰবিলাক অলপ বহল থাকে যে, সেইকাৰণে দুটা লাগিব। এইযোৰ হ'ল কাপোৰযোৰ, আৰু এই কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু এনেদৰে আমাৰ মাহীয়ে এখন ষ্টল বনাইছিলে, সেইখন আপোনালোকক মই ধুনীয়াকৈ দেখুৱাম। ষ্টলখন এনেই এপ্লিকটো দিয়ে বনাইছিলে, এখন চিম্পুল ষ্টল হয়। তাকে ডিজাইন কৰিছে, কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। সেইটো ভিডিঅ' মই আপোনালোকক দি দিম। প্ৰথমে মই মেখেলাখনকে দেখাই লৈছোঁ। এইখন হৈছে মেখেলাখন। হয়তো এই কাপোৰযোৰ দেখিছোঁ চাগে সকলোৱে। ময়ো প্ৰথম ইউটিউবতে দেখিছিলোঁ, ইউটিউবৰ পৰাই মই প্ৰায় ডিজাইনবিলাক ইউটিউবৰ পৰাই চাই পেলাই আকৌ বনাবলৈ চেষ্টা কৰোঁ। এইযোৰ বনাইছিলোঁ, কেনেকুৱা লাগিছে জনাব। প্ৰথমতে মেখেলাখন দেখাই লৈছোঁ। এখন মেখেলা, এইখন হৈছে মেখেলাখন। ইয়াৰ বেছি হেভি কৰা নাই, আগত এটা লেজ আছে ধুনীয়া, এইটো লেজ আছে। তাৰপিছত এনেদৰে এইখিনি এপ্লিকখিনি ইয়াতে লগাই দিছোঁ, চিলাই কৰি দিছোঁ দেই, আঠা লগাই দিয়া নাই, যিহেতু এপ্লিকখিনি অলপ ডাঙৰ ডাঙৰ, সেইটো কাৰণে ইয়াতে চিলাই কৰি দিবলগীয়া হৈছে। চিলাই কৰি দিছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু বেছি হেভি নহয়, চিম্পল হয় কাপোৰযোৰ। মই কাঞ্জুপাতত কৰিছোঁ কাপোৰযোৰ, কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কিন্তু দেই। আৰু ইয়াৰ চাদৰখন হৈছে, এইখন হৈছে ইয়াৰ চাদৰ। এইটো হৈছে চাদৰ আঁচলটো তেনেকৈ মই দুডলীয়াকৈ দি দিছোঁ। এডাল পটিটো দুডলীয়াকৈ লগাই দিছোঁ আঁচলটোত, ধুনীয়া লাগিবৰ কাৰণে। আৰু ছাইডত, গোটেই ছাইডত অকল এডলীয়াকৈ আছে, দুডলীয়াকৈ নাই বাৰু, দেখুৱাই দিছোঁ। এইটো ছাইডটোত সম্পূৰ্ণ এডলীয়াকৈ দিছোঁ। আৰু দেখিছেনে, আগত মাত্ৰ দুডলীয়াকৈ দি দিছোঁ, দেখিবলৈ ভাল লাগিবৰ কাৰণে। আৰু প্ৰথম আগত 2 লাইন থাকিব, ঘন ঘনকৈ 3, 4, 5টাকৈ থাকিব। আৰু ছাইডত এনেকৈ দি দিছোঁ, পটিটো আছে। আৰু এইফালে ছাইডত এনেকৈ দি দিছোঁ, গোটেই ছাইডত। দেখিছেনে? আৰু ইয়াতে দহি কৰা নাই, যিহেতু পটিটো অলপ হেভিকৈ দিছোঁ, সেইকাৰণে এতিয়া দহি কৰা নাই। দহি নকৰিলেও এযোৰ ধুনীয়া লাগিব পিন্ধিলে। আৰু ইয়াৰে মাজতে অলপ গেৰৰ ডিজাইনকৈ দিছোঁ দেই, এইটো কেনেকুৱা লাগিছে ক'ব। ৰ'ব মই দেখাই আছোঁ। এইটো থাকিব ইয়াৰ গেৰৰ ডিজাইনটো, এইটো বুকত পৰাকৈ দিছোঁ, দুপাহ ফুল। ৰ'ব মই দেখাই আছোঁ।
দুপাহটো এনেকৈ থাকিব সিহঁতে বুকতে পৰা মেলি ল'লেও ল'ব পাৰিব আপোনালোকে পিং মাৰি জাপি লওঁ বুলি ক'লেও ল'ব পাৰিব খুবেই ধুনীয়া সৰস্বতী পূজাত পিন্ধি যাবলৈ হ'লে বহুত ধুনীয়া হ'ব তাৰ বাবে বনাইছোঁ মই কেনেকুৱা লাগিছে মোৰ মাজত দেখিছেনে মাজতে ইয়াতে মিৰৰ দি থোৱা আছে দুটা মাত্ৰ মিৰৰ দিছোঁ ইয়াতে দুটা মিৰৰ দি থোৱা আছে কেনেকুৱা লাগিছে কাপোৰযোৰ ক'ব আৰু কাপোৰযোৰ মই দুপাট্টাখনৰ পৰা বনাইছিলোঁ দুপাট্টাখনৰ মই লিংকটো দি দিম বাৰু আপোনালোকৰ ডেছক্ৰিপশ্যনত চাই ল'ব আৰু কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ আৰু কিবা আৰু এখন হৈছে এখন ধুনীয়া ষ্টল মই বনোৱা নাই ষ্টলখন মাহীয়ে বনাইছিলে এইটো একেটা এপ্লিক দিয়ে বনাইছিলে কেনেকুৱা লাগিছে আপুনি জনাব চিম্পল বগা ষ্টল আছিলে তাতে এনেদৰে ৰঙা দহি কৰি দিলে আৰু এপ্লিকখিনি লগাই দিলে এখন ধুনীয়া ষ্টল হৈ গ'ল ধুনীয়াকৈ আপোনালোকে এনেদৰে বনাই ল'ব পাৰিব কাপোৰো বনাব পাৰিব ষ্টলো বনাব পাৰিব কেনেকুৱা লাগিলে কিন্তু জনাবলৈ নাপাহৰিব দেই আৰু কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰি সুধিব মই আপোনালোকক সকলোখিনি ক'বলৈ চেষ্টা কৰিম আৰু এইদৰে মোক আগবাঢ়ি যাবলৈ মৰম দি যাব তেনেহ'লে আজিলৈ আৰু আহিছোঁ আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত তেতিয়ালৈকে সকলো ভালেই থাকক আৰু